Hello guys, welcome to my channel. আজি দেওবাৰটো সেইকাৰণে বোলো লগৰকেইটাই মিলি পেলাই ভাত কেইটামান খাওঁগে সেইকাৰণে গোটেইকেইটা ওলাই আহিছোঁ পাহাৰলৈ। এনেই খাদ্য বুলিলে সকলোৱে মাংসই খায়, আমি কিন্তু ইয়াৰ ব্যতিক্ৰম কৰিলোঁ, বোলো মাছ খাওঁ। সুন্দৰকৈ মাছ আনিলে আমাৰ ৰূপাংকৰে, এতিয়া মাছ ভজা চাওক কি সুন্দৰকৈ ভাজি আছে সি। আজি খানা বহুত টেষ্টি হৈছিল। পিছে আপোনালোকে ডিচেম্বৰ মাহত পিকনিক খাবলৈ আৰম্ভ কৰিলে নে নাই? আমাৰ কিন্তু এতিয়ালৈকে 2টা পিকনিক হ'লেই আৰু ডিচেম্বৰ মাহত বহুতকেইটা প্ৰগ্ৰেম পাতিয়ে থোৱা আছে। অহা সপ্তাহত ফ্ৰেণ্ডলি ক্ৰিকেট মেটচ এখন আছে, তাৰে প্ৰেক্টিছো কৰিব লাগিব। সেইকাৰণে ভাত খোৱাৰ পিছতে আমি শংকৰদেৱ মহাবিদ্যালয়ৰ যিখন আউটডোৰ ষ্টেডিয়াম তাতেই ক্ৰিকেট প্ৰেক্টিছ কৰিলোঁ। এতিয়া আহোঁ দেই, আপোনালোকক আকৌ লগ পাম কিন্তু।